নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। হোলী হিন্দু ধৰ্মৰ প্ৰধান উৎসৱ। হোলী দিনটোৰ বাবে বাস্তুশাস্ত্ৰত কিছুমান ব্যৱস্থাৰ পৰামৰ্শ দিয়া হৈছে, যাৰ দ্বাৰা ঘৰত ধন সম্পত্তি আৰু সমৃদ্ধি বৃদ্ধি পায়। গতিকে এই ব্যৱস্থাসমূহৰ বিষয়ে জানো আহকচোন। ফাগুন মাহৰ পূৰ্ণিমা তিথিত হোলী উৎসৱ পালন কৰা হয়। হোলী হিন্দু ধৰ্মৰ এক প্ৰধান উৎসৱ। সমগ্ৰ দেশতেই অতি উৎসাহেৰে পালন কৰা হয় এই হোলী। হোলীৰ দিনা মানুহে ইজনে সিজনৰ ওপৰত ৰং লগায় আৰু ইজনে সিজনক আলিংগন কৰে। হোলীৰ দিনা বাস্তুশাস্ত্ৰত কিছুমান প্ৰতিকাৰৰ পৰামৰ্শ দিয়া হৈছে। এই প্ৰতিকাৰসমূহ পালন কৰিলে গ্ৰহ দোষৰ পৰা সকাহ পোৱা যায়, লগতে ঘৰত সুখ আৰু সমৃদ্ধি বৃদ্ধি পায়। গতিকে এই ব্যৱস্থাসমূহৰ বিষয়ে জানো আহকচোন। প্ৰথমতে জানি লওঁ আহক হোলী কেতিয়া। পঞ্চাংগৰ তথ্য অনুসৰি এইবাৰ ফাগুন মাহৰ পূৰ্ণিমা তিথিত 13 মাৰ্চৰ পৰা পুৱা 10:35 পৰা আৰম্ভ হ'ব আৰু 14 মাৰ্চৰ নিশা 12:23 সমাপ্ত হ'ব। এনে পৰিস্থিতিত 13 মাৰ্চত হ'ব হোলিকা দহন আৰু 14 মাৰ্চত উদযাপন কৰা হ'ব হোলী উৎসৱ। এতিয়া জানো আহকচোন হোলীৰ দিনা কি কি কৰিলে শুভ ফল পাব। ঘৰত এটা তুলসী গছ ৰোপণ কৰক। লক্ষ্মী দেৱী তুলসী গছত বাস কৰা বুলি কোৱা হয়। সেয়ে হিন্দু ধৰ্মত তুলসী গছক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। তুলসী গছ হোলীৰ দিনা ৰোপণ কৰিলে অতি শুভ ফল পোৱা যায়। বাস্তুশাস্ত্ৰৰ মতে হোলীৰ দিনা তুলসী গছ ৰোপণ কৰিলে দেৱী লক্ষ্মীৰ আশীৰ্বাদ পোৱা যায়। লক্ষ্মী দেৱীৰ কৃপাত ঘৰত সুখ আৰু সমৃদ্ধি লাভ কৰা হয়। এই দিনটোত তুলসী গছ ৰোপণ কৰিলে গ্ৰহ দোষো দূৰ হয়। সূৰ্যোদয়ৰ ছবি এখন লওক। বাস্তুশাস্ত্ৰ মতে হোলীৰ দিনা ঘৰ বা অফিচত পূব দিশত উদয় হোৱা সূৰ্যৰ ছবি এখন স্থাপন কৰিব লাগে। এনে কৰিলে এজন ব্যক্তিৰ ভাগ্য উজ্জ্বল হ'ব পাৰে। এনে কৰিলে ব্যৱসায়ত অগ্ৰগতি হয়, যাৰ ফলত আৰ্থিক লাভৰ সম্ভাৱনাৰ সৃষ্টি হয়। লক্ষ্মী দেৱীৰ সন্মুখত ৰূপৰ মুদ্ৰা এটা ৰাখক। হোলীৰ দিনা এটা ৰূপৰ মুদ্ৰা ঘৰলৈ আনিব লাগে। তাৰ পিছত ৰূপৰ মুদ্ৰা দেৱী লক্ষ্মীৰ সন্মুখত ৰাখি পূজা কৰিব। পূজা কৰাৰ পিছত ৰূপৰ মুদ্ৰাটো আপোনাৰ পাৰ্চত ৰাখি থ'ব। এনে কৰিলে ঘৰৰ আৰ্থিক অৱস্থা উন্নত হয়। বাস্তুশাস্ত্ৰত কোৱা হৈছে যে হোলীৰ দিনা শোৱা কোঠাত ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধা ৰাণীৰ ছবি ৰাখিব লাগে। এনে কৰিলে বিবাহিত জীৱনত সুখ আহে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব।